মীনা মেমৰ বিদায় অনুষ্ঠানত আবৃত্তি কৰা কবিতাটো আপোনালোকলৈ আগবঢ়ালোঁ। কবিতাটো শুনি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। Mina madam, this is an Assamese poem. The name of the poem, Eti Noikhotra. কবিতাটো মই নিজেই লিখা। এটি নক্ষত্ৰ খহি পৰি এটি যুগৰ অন্ত হ'ল। এটি কবিতাৰ পৰিসমাপ্তি ঘটিল, এটি গানৰ সুৰ স্তব্ধ হ'ল। এটি বুৱতী নদীৰ গতি ৰুদ্ধ হ'ল, এটি অমাতৰ মাতৰ অন্ত হ'ল। আৰু কেইঘণ্টামানৰ পিছত সকলোৱে ঘৰাঘৰি হ'ব, নিজে নিজৰ কামত বিজি হ'ব। মহৰ্ষিয়াক মেগাজৰ পাত লুটিয়াই মীনা মানে ক'ব, এইখন মহৰ্ষি স্কুলত ময়ো শিক্ষকতা কৰিছিলোঁ, গণিতৰ পোহৰেৰে ময়ো আলোকিত কৰিছিলোঁ। হয় মেম, আপুনি আমাৰ বাবে নক্ষত্ৰ। আপোনাৰ জ্ঞানৰ ৰশ্মিয়ে আমাক জ্ঞানস্মান কৰিছিল, গণিতৰ আলোকৰে আমাক জ্যোতিষ্মান কৰিছিল। আপোনাৰ ধৈৰ্য, নিষ্ঠা, একাগ্ৰতাই আমাক দৃঢ়স্মান কৰিছিল। আপোনাৰ সৰলতা আৰু সততাই আমাক মহাত্মা স্মান কৰিছিল। আপোনাৰ মিঠা হাঁহিয়ে আমাক মধুৰ স্মান কৰিছিল। আপোনাৰ সুললিত কণ্ঠত নিগদিত সুন্দৰ কথাবোৰে আমাক অমৃত স্মান কৰিছিল। শূন্যৰ অবিহনে গণিতৰ অস্তিত্ব নাই, নিউটনৰ অবিহনে বিজ্ঞানৰ স্থান নাই, স্বৰবৰ্ণৰ অবিহনে সাহিত্যৰ ভাষা নাই, আগবঢ়ৰ অবিহনে বুৰঞ্জীৰ অৰ্থ নাই। মীনা মেম, আপোনাৰ অবিহনেও আমাৰ মেৰুদণ্ড নাই। আমি হৈ পৰিম এটা বৃহৎ শূন্য, সেই শূন্যতাই আমাক আৱৰি ৰাখিব। সঁচাই মেম, আপোনাৰ বুদ্ধি, ধৈৰ্য, একাগ্ৰতা আৰু সততা সদায় আমাৰ হৃদয়ত থাকিব। আপুনি মেম অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞানৰ বন্দী হৈ আমাৰ হৃদয়ত উজলি থাকিব, আমাৰ হৃদয়ত উজলি থাকিব। ধন্যবাদ।